Hey guys, welcome back to my channel. আপোনালোক সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ৰঙালী বিহুত বহুত ফূৰ্তি কৰিছে আৰু মই আজি আপোনালোকক দেখাম আমাৰ গাঁৱৰ পহিলা বহাগৰ দিনটোনো আমি কেনেদৰে উদযাপন কৰোঁ। গতিকে আহক আমি একেলগে আমাৰ গাঁৱৰ পহিলা বহাগৰ দিনটো উদযাপন কৰোঁ। আৰু আমি একেবাৰে প্ৰথমৰে পৰা যদি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে আপোনালোকক দেখাব লাগিব পতাকা উত্তোলনৰ মুহূৰ্ত। আৰু এয়া আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। আৰু পতাকা উত্তোলনৰ পিছতে আমি সকলোৱে মিলিজুলি অকণমান নাচিলোঁ। মই অৱশ্যে নাই নচা, মই অকণমান বিহু গাবলৈ চেষ্টা কৰিলোঁ আৰু গাঁৱৰ ছোৱালী বোৱাৰী সৰু ডাঙৰ সকলোৱে মন খুলি নাচিলে আৰু বহুত ভাল লাগিল। আপোনালোকেও চাগে নিশ্চয় নিজৰ ঠাইবোৰত এনেদৰেই নাচে নহয়নে? আৰু নাচ গান শেষ কৰি সকলোৱে এইবাৰ লাগি গ'ল খেলত। সকলোৱে খেলিবলৈ আহিল আৰু খেলতো বহুত ফূৰ্তি কৰিলে। অৱশ্যে বহুত ধৰণৰ খেল খেলিছে, কিন্তু মই এটা খেলহে দেখুৱাইছোঁ। যিহেতু সকলো খেল দেখুৱাটো সম্ভৱ নহয়, ইয়াতো সকলোৱে বহুত ফূৰ্তি কৰিছে। আৰু সকলোৱে খেল ধেমালিও সমাপ্ত কৰি এইবাৰ আহিল হুঁচৰিৰ পৰ্বলৈ। সন্ধিয়া সকলোৱে হুঁচৰি গাই বহুত ফূৰ্তি কৰে। আমাৰ যুৱক সমুদায়ে হুঁচৰি গায় আৰু গাঁৱৰ সকলো যুৱক যুৱতী ওলাই আহে হুঁচৰি গাবলৈ বুলি। আৰু হুঁচৰিৰ শেষত এনেদৰে গৃহস্থক আশীৰ্বাদ দিয়া হয় আৰু এই আশীৰ্বাদে গৃহস্থৰ অপায় অমংগল দূৰ কৰে বুলি লোকবিশ্বাস আছে। আৰু এয়াই আছিল আমাৰ পহিলা বহাগৰ দিনটোৰ কাৰ্যসূচীসমূহ। আমি এনেদৰেই আমাৰ পহিলা বহাগটো উদযাপন কৰিলোঁ আৰু আজিলৈ ইমানতেই সামৰিছোঁ। নমস্কাৰ।